আপোনালোকে নিউজটো বজোৱাৰ পাছত আমাক ইয়াত সুবনচৰীয়া খহনীয়া প্ৰতিৰোধৰ বাবে এটা বাঁহৰ পাৰ্কো দিয়া হৈছে। গতিকে বাঁহৰ পাৰ্কটো বিশেষকৈ মই ব্যক্তিগত মতটো ক'ব বিচাৰিছোঁ। আগৰ বহুতবাৰ মই নিজে ইয়াত বাসিন্দা লোক হিচাপে ভুক্তভোগী মই দেখিছোঁ, ফিজিকেলি আমি চাইছোঁ। গতিকে চোৱাৰ ফলত আজি পৰ্যন্তলৈকে কোনো এটা পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ আমি দেখা নাই। গতিকে এতিয়াও সেয়া অৱস্থা হ'ব। গতিকে ইমান বাঁহৰ পাৰ্কো নামত লাখ টকা খৰচা কৰাতকৈ নকৰাই ভাল। নিশ্চয় উপঙি যাব। উপঙি যোৱাৰ ফলত যেতিয়া পানী দাৰ বহি যাব তেতিয়া গোটেই বস্তুটো পানীয়ে সুতুৱাই লৈ যাব। গতিকে ইয়াত লাখ লাখ টকা খৰচা কৰাতকৈ আমাক নকৰাই ভাল। আৰু যিহেতু নেকি য'ত আমাৰ যোৱা বছৰ এটা ইক' মিটাৰ জিঅ' বেগ দিয়া হৈছে, সেইটো 100% কাম কৰিলে আৰু বৰ্তমানো ছাকচেছ হৈ আছে। গতিকে মই যদি বিচাৰোঁ আজিৰ যুগত বিজ্ঞানসন্মতভাৱে যদি আমাক দিয়ে জিঅ' বেগেই হওক বা RCC পাৰ্কোহে হওক, গতিকে তেনেকুৱাতে আমি ছাপোৰ্ট কৰোঁ। গতিকে মই ব্যক্তিগতভাৱে কৈছোঁ যে ইয়াত যি পানৰ পৰা নাহক নালাগে, সেইটো আমাক নালাগে। গতিকে যোনে সেইটো দিছে মই মুৰ্দাবাদ কৰিছোঁ। আৰু যেতিয়া আমাক লাখ লাখ টকা খৰচা কৰিব আমাৰ নামত, আমাৰ গাঁৱৰ নামত, গতিকে সেইটো আমি কোনো কাৰণতে মানিব নোৱাৰোঁ। এই বৈজ্ঞানিক যুগত আমি সেইটো চকু তাকি আমি কেতিয়াও খণ্ডকাৰৰ দৰে থাকিব নোৱাৰোঁ। গতিকে আমাক বেকু পাওনা দি নিদিব। আমাৰ গাঁৱৰ নামত, খহনীয়াৰ নামত লাখ লাখ টকা খৰচ নকৰিব। গতিকে নিশ্চয় মই ভাবোঁ সেইটো নকৰিব।